गाइस वेलकम बैक टू माय टिसली ब्लॉग। तो आज আমি গৈছো পাপাহঁতৰ স্কুললৈ। এই পুৰণা স্কুলখনত পাতিছে বিদায় হ'ব পাপাৰ ইনটেন্স পাৰ। তো আমি এতিয়া তাতে গৈ আছো। মায়ে পুৰা হাজি কাছে দি পুৰা খোপাটো চাকচোন ইমান ধুনীয়াকৈ বান্ধিছে। অ এইপিনে কাকিও ওলাইছে না কাকি। আৰু এইপিনে পাপাহঁতৰ স্কুলৰ এটা ষ্টুডেণ্ট আহিছে, তাৰ নাম জোনালী বাই। গোটেইপিনে আন্ধাৰ হৈ আছে। জোনালী বাই এইপিনে আছোন। জোনালী বাই আমি গৈ আছো এতিয়া স্কুলৰ যোৱা ৰাস্তাটো এয়া। আমাৰ যিটো মৰম চেনে আমি তেখেতৰ প্ৰতি আমাৰ মৰম চেনে সেইটো মৰম চেনে আমি তেখেতক ৰাখিবলৈ লৈছোঁ। তেখেতৰ এই বিদ্যালয়খনত তেখেতে যথেষ্ট ত্যাগ আৰু কষ্ট কৰিছিলে। ছাত্ৰ ছাত্ৰীসকলক সুৰক্ষিত কৰি তুলিবৰ কাৰণে চেষ্টা কৰিছিলে আৰু ছাত্ৰ ছাত্ৰীসকলক সকলো দিশৰ পৰা শৈক্ষিক দৃষ্টিলৈ কেৱল নহয়, শাৰীৰিক, মানসিক, সাংস্কৃতিক বা অন্যান্য যিসমূহ দিশ আছে সকলো দিশসমূহ আগবঢ়াই নিবৰ কাৰণে তেখেতে যত্ন চেষ্টা কৰিছিলে। আচলতে আমাৰ এই অঞ্চলবোৰ ভিতৰুৱা অঞ্চল বুলি ক'ব লাগিব। আমাৰ এই অঞ্চলবোৰত বাহিৰৰ মানুহবোৰে খুব মানে এটা বেয়া পৰিৱেশ বুলি ভাবে, বোমা বাৰুদ কৰি থাকে বা বিভিন্ন ধৰণৰ এইবোৰ বেয়া কামবোৰ কৰি থাকে বুলি ভাবে। আৰু বহুত মানুহে এই অঞ্চললৈ আহিবলৈ ভয় কৰে বা অহাৰ আগতে তেওঁলোকে সুধি লয়। কিন্তু তাঁতী ছাৰতে হয়তো প্ৰথমতে কি ধাৰণা লৈছিলে নাজানো, তেখেতৰ বক্তব্য ক'ব। কিন্তু যেতিয়া এই অঞ্চললৈ আহিলে, এই অঞ্চললৈ আহি তেখেতলোকে আমাৰ এই অঞ্চলৰ একোজন ব্যক্তি হৈ পৰিলে আৰু এই অঞ্চলটোৰ উন্নতিৰ কাৰণেও তেখেতলোকে যথেষ্টখিনি চেষ্টা কৰিছিলে। আৰু তেখেতলোকে আচলতে কেৱল শিক্ষকতা কৰিবলৈ অহাই নহয়, আমাৰ এই যিখন সমাজ, এই সমাজখনৰ লগত দেখা হৈ গৈছিলে। আমাৰ সমাজৰ ডাঙৰীয়া কৈছে, সমাজৰ ডাঙৰীয়া কৈছে, তেখেতে নিজৰ বক্তব্যত কৈছে যে আমাৰ এই তাঁতী ছাৰে এই অঞ্চলটোত বা এই গাঁওখনৰ কেৱল শিক্ষানুষ্ঠানখনতেই নহয়, শিক্ষানুষ্ঠানখনৰ লগতে আমাৰ ওচৰতে থকা বৌদ্ধ ধৰ্মৰ যি মন্দিৰ আছে, মন্দিৰতেই হওক বা স্থানীয় ৰাইজৰ লোকৰ প্ৰতিটো মুহূৰ্ততে তেখেতে লগ দিছিলে বুলি কৈছে। আচলতে